Hi guys, আজি মই যাম আমাৰ জাগীৰ কলেজলৈ মানে আজি আমাৰ জাগীৰ কলেজত আজি অসমৰ বিখ্যাত গায়ক তথা নৱপ্ৰজন্মৰ সাৰ্থক জুবিন দা আহি আছে কাঞ্চনজংঘাৰ প্ৰমোচনৰ কাৰণে তো এতিয়া আমি আমাৰ কলেজ যাম তো আমি দেখাম আপোনালোকক জুবিন দাই আহিলে আমাৰ কলেজত কেনেকুৱা ধৰণৰ কৰিলে আমি তাকে চাম আজি আৰু আপোনালোকো দেখাম এয়া মোৰ ফ্ৰেণ্ড লক্ষী আৰু এয়া ভাইটি মাৰিও এইকেইটাই এতিয়া যাব ওলাইছোঁ চ' আপোনালোকক দেখাম বাকীখিনি আমি আহি পালোহি কলেজ তো এতিয়া জুবিন আহি পোৱা নাই তো গতিকে আমি তেওঁৰ কাৰণে অকণমান ৰখিব লাগিব ব'লক আৰু তো কলেজৰ পাঠখনতে অলপ বহি আছোঁ আৰু পাৰ্কত তেওঁৰ কাৰণে ৱেইট কৰি তো ফ্ৰেণ্ডছখিনি বহি আছে মাৰিও এইফালে লক্ষী এইফালে বিকাশ গোটেইকেইটাই বহি আছোঁ আৰু এতিয়া তেওঁ আহিবৰ কাৰণে ৱেইট কৰি আছোঁ তেওঁৰ কাৰণে সংকটৰ চাক নয়াত মূৰ্তি শুনি লোৱা জুবিনে শুনি আছে ইমূৰ সিমূৰ জুৰি বৈ যোৱা জুবিন দাৰ চিনেমা চাবৰ কাৰণে মাতিবলৈ আহিছে গতিকে আমি যাওঁ যেনেকৈ নহওক চাওঁ কাঞ্চনজংঘা চাওঁ হয়নে যেনেকৈ নহওক চাওঁ জুবিন দাৰ কাৰণে আৰু এটা কবিতা মোৰ বহুত দেৰিকৈ মনত পৰিছে কালি চবে শুনিব দেই 6 তাৰিখে কি আহি আছে সাংঘাতিক ক্যাৰেক্টাৰ এটা কৰিছে চন্দাল বম বম তাক দেখিবলৈ পাবা আৰু বেলেগ ধৰণৰ এটা ৰোল কৰিছে আৰু নজনাকে মানে লাহে লাহে ৰোলটো প্ৰথমতে বহুত সৰু আছিলে যেতিয়া স্ক্ৰিপ্টখন লিখিছিলোঁ স্ক্ৰিপ্টখন
লগতে লাহে লাহে ৰোলটো বহুত ডাঙৰ হৈ গ'ল আৰু লাষ্টত one of the main লাগিলে হয় দিয়া। সাইড দেচোন যাব দিয়া।